নমস্কাৰ পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ' মাজলৈ প্ৰথমে আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাওঁ আপোনালোকে সেই ভিডিঅ' ক্লিপটো চাই ল'বচোন ভূত নে ভ্ৰম লখিমপুৰ হালুৱাজনত অলৌকিক ঘটনা নিজে নিজে জ্বলি উঠিল আচবাব কাপোৰ কানি ঘৰ মানে কি বুলি ক'বলৈ একোৱেই নাই চবেই জ্বলি গ'ল কাপোৰ কানি চব জ্বলি গ'ল ঘৰটো বাচ্চা কাপোৰ নাই একেবাৰে আজৰি হৈ গ'ল পুৰা য'তে থওঁ তাৰ কাপোৰ তাতে জ্বলি গুচি যায় চব চুবলৈ যাওঁ জুইকা নমাই যাব হালুৱাজনৰ দুটিৰাম কলিতাৰ ঘৰত সংঘটিত হৈছে আশ্চৰ্যজনক ঘটনা বুধবাৰে পুৱা ঘৰৰ ভিতৰত নিজে নিজে জ্বলি উঠিল কাপোৰ কানি আচবাব কাপোৰ জ্বলি গুচি যায় কিন্তু ই নজ্বলে এই ভাগি থাকিব কালিও পাইছোঁ আজিও পাইছোঁ কাপোৰৰ ওপৰত আছে তলৰ কাপোৰ জ্বলি গৈছে ই নাই জ্বলা আপোনালোকে সেই ভিডিঅ'টো চালে নহয় ঘটনাটো আমাৰ ওচৰ গাঁও এখনত হৈছিলে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় এই গাঁওখনৰ নাম হালুৱাজান কথাটো ময়ো শুনিছিলোঁ কি নিজে নিজে হেনো কাপোৰত হেনো জুই লাগি যায় আৰু গৈ হেনো হাতেদি চুই দিলে জুইটো হেনো নুমাই যায় মই মানে শুনা মতে মানে খুৰাহঁতৰ ঘৰত সৰু ভাইটি এটা আছে ভাইটিটো কন্দা পিছত 1-2 মিনিট পাছত জুই হেনো লাগি যায়গে নিবলৈ মানে কিবা বেলেগ ধৰণৰ কথা আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰো নহয় যিহেতু খোজকাঢ়ি যাব পাৰি তেন্তে বলকচোন আমি সেই ঘৰলৈ যাওঁ আৰু কি কিনো হৈছিলে ঘটনাটোত তেন্তে বলক আজি এই ব্লগটো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো পুৰা চাব বুলি আশা কৰিলোঁ খোজকাঢ়ি আহি আছোঁ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বেছিকণ দূৰ নহয় পালোহি এইখিনিতে আছে এই খুৰা এজনৰ ঘৰ কথাটো এনেকুৱা ধৰণৰ মানে নেদেখা কিবা যেন কথা খুৰাহঁতৰ ঘৰ ওচৰ পালোহি ঘৰৰ পদূলি এইটোৱেই আপোনালোক চাওক এই বাস্কেটটোৰ ভিতৰত জুই লাগিছিলে কিন্তু বাস্কেটটো একো নহ'লে কাপোৰ কানি জ্বলি চাই হৈ গ'লগে কিন্তু বাস্কেটটো যে একো নহ'লে বাস্কেটটো এটা প্লাষ্টিকৰহে ভিতৰত কাপোৰৰ জুই লাগি গ'লগে আপোনালোকে চাওকচোন এই প্লাষ্টিকৰ বাস্কেটটোত একো এটা দাগ নাই আৰু আপোনালোকে এই কাপোৰখিনি মন দিয়কচোন অলপ টাইমৰ মূৰে যেন জ্বলি যায় ঘৰৰ যে সকলো কাপোৰ যেন জ্বলি গ'ল যিহেতু এই খুৰাজনৰ ঘৰ এইটোৱে এই খুৰাজনৰ নাম হ'ল দুটিৰাম কলিতা আৰু ঘৰখন হ'ল লখিমপুৰ হালুৱাজান আপোনালোক এই ভিডিঅ'টো চাই লওকচোন ভূত নে ভ্ৰম লখিমপুৰ হালুৱাজনত অলৌকিক ঘটনা নিজে নিজে জ্বলি উঠিল আচবাব কাপোৰ কানি দুচকুৰে নেদেখিলে আপুনি বিশ্বাস নকৰিব এই কথা ঘৰ মানে কি বুলি ক'বলৈ একোৱেই নাই চবেই জ্বলি গ'ল কাপোৰ কানি চব জ্বলি গ'ল ঘৰটোত নাই লগা কাপোৰ কানিবোৰ জ্বলি গৈছে খোৱা এনেকৈ বেডশ্বীট চেডশ্বীট সেইবিলাক তুলি চুলি লেপ তুলি ৰং কম্বল সেইবিলাক লোৱাটো বাচ্চা কাপোৰ নাই একেবাৰে আজৰি হৈ গ'ল পুৰা য'তে থওঁ তাৰ কাপোৰ তাতে জ্বলি গুচি যায় সন্মুখতে জ্বলি গুচি যায় আমি যদি বাহিৰত থাকোঁ নহয় ভিতৰত দপদপকৈ জ্বলি যাব আমি জাষ্ট গোন্ধ এটাই পাম গৈ পামগৈ যদি ওচৰত চুবলৈ যাওঁ জুইকা নমাই যাব কিন্তু কাপোৰবোৰ চাই হৈ যাব সেইভাগে ৰ'দত কাপোৰ মেলি থোৱা থাকে ৰ'দতে জ্বলি গুচি গৈছে হালুৱাজানৰ দুটিৰাম কলিতাৰ ঘৰত সংঘটিত হৈছে আশ্চৰ্যজনক ঘটনা বুধবাৰে পুৱা ঘৰৰ ভিতৰত নিজে নিজে জ্বলি উঠিল কাপোৰ কানি আচবাব বিগত 3 দিনত মুঠ 10 বাৰকৈ ঘৰৰ ভিতৰত জ্বলি উঠে জুই যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে পৰিয়ালটো সেয়েহে এতিয়া বেজৰ ওপৰতে ভৰসা এতিয়া আমি সম্পূৰ্ণৰূপে আতংকিত আজি 3 দিন ধৰি আমি এটুপুট চকুত মানে টোপনি নোহোৱাকৈ আমি কটাব লগা হৈছে আৰু ঘৰৰ সম্পূৰ্ণখিনি ক্ষতি বুলিও ক'ব লাগিব সীমিত কেইপদমান আমাৰ বস্ত্ৰ আছে বৰ্তমান আমি তাতে আমি মানে ভৰসা কৰি ল'ব লগা হৈছে বেজৰ ওপৰতে বা তন্ত্ৰ মন্ত্ৰৰ ওপৰতে আমি মানি ল'ব লগা হৈছে যে এনেকুৱা হ'ব পাৰে ইমানখিনি আমি 100% চিয়'ৰ নহয় যে তেখেতলোকে কৰিব পাৰিব কিন্তু আমি মানি ল'ব লৈছোঁ মানে তেনেকুৱা হৈছে মই এতিয়া বাধ্য হৈছোঁ এইটো কাৰণে যে মই নিজে দেখিছোঁ এতিয়ালৈকে মই সবাৰ নিজ চকুৰে দেখিছোঁ কাপোৰ জ্বলি গুচি যায় কিন্তু ই নজ্বলে এই ভাগি থাকিব মানে ইয়াক নজ্বলে ই নজ্বলে কেতিয়াও নজ্বলে দুবাৰ পাইছোঁ কালিও পাইছোঁ আজিও পাইছোঁ কাপোৰৰ ওপৰত আছে তলৰ কাপোৰ জ্বলি গৈছে ই নাই জ্বলা এই বাস্কেটটো জ্বলিছে ইয়াত চুৰি এখন আছিলে তাৰপৰা এনেকৈ সৰু মানে লওঁ যে মানে নহৰু এনেকৈ সৰিয়হ গুটি বন্ধা আছিলে সেইখনো নাই জ্বলা বাকী কাপোৰ চব জ্বলি গুচি গ'ল আগতে গম পায় মানে কি সেইটো আমি আইডিয়া কৰিছোঁ যেতিয়া জ্বলিব ন 2-3 মিনিটমানৰ আগত সি কান্দিব তাৰপৰা যা তাৰপৰা কান্দিবহন কান্দি বুকুত সোমাই দিব তাৰপিছত অকণমান দেৰি পিছতে ক'ৰবাত নহয় ক'ৰবাত জুই লাগিবই জ্বলেই মানে কাপোৰত জুই জ্বলি যায় তেনেকুৱা হৈ আছে আগত গম পাই যায় সি কান্দিব পুৰা কণাৰ পিছত মানে যা কৰিবহন কৰি বুকুৰ মাজত সোমাই দিব তাৰপিছত ক'ৰবাত নহয় ক'ৰবাত জুই লাগে এনেকৈ আৰম্ভ হৈছিলে মানে এই বাচ্ছাটোৰ এটা তাবিজ দিছিলোঁ আমি সৰুতে একদম সৰু থাকোঁতে সি 2-3 মাহতে তাবিজটো এদিন যোৰহাটত হেৰাই গৈছিলে হেৰাই যোৱা আজি প্ৰায় 4 মাহমান হৈ গ'ল তাৰপিছত তাবিজটো আকৌ আপোনাৰ দীপন্দিতা দিনা 5টামান বজাত সি ডিঙিত আকৌ পিন্ধি আছে নিজে
তাৰপৰা ৰাতি 10:30মান বজাত গায়ব হৈ গ'ল। তাৰপৰা যোনজন মানুহে দিছিলে আমাক সেই মানুহজনৰ ওচৰলৈ গ'লোঁ। যোৱাৰ পিছত ক'লে যে তাবিজটো আকৌ ঘূৰি আহিব, অহাৰ পিছত ধুৱাই মিলাই মানে ভালকৈ পিন্ধাই দিবা। সেইভাগে পিন্ধাই দিলোঁ। তাৰপৰা ৰাতিটো থাকিলে, ৰাতিটো সি অকণমান আমনি কৰিছে, তো একো নাই, শুই আছে। তাৰপৰা ৰাতিপুৱা আপোনাৰ 6টামান বাজিছে, ই মানে মায়ে লৈ আহিলে তাক, মোৰ মায়ে। তাৰপৰা লৈ আহি সি পাচাব কৰি থৈছিলে পেণ্টটো, এই বাস্কেটটোৰ পৰা পেণ্টটো উলিয়াই তাক পিন্ধাই ৰাস্তালৈ নিলে। ঘূৰি আহিলে, তাৰপৰা সি আকৌ পাচাব কৰিলে, সলাই পিনি ধুৱাই এই বাস্কেটটোৰ পৰা হেৰি আনিব গৈছে, পেণ্ট আনিব গৈছে। এই বাস্কেটটো জ্বলি আছে, পূৰা কাপোৰখিনি জ্বলি আছে, কিন্তু ভিতৰৰ কাপোৰ পূৰা ছাই হৈ গৈছে, বাস্কেটটো একো হোৱা নাই। তাৰপৰা সেই তেতিয়াৰ পৰা আৰম্ভ হৈ গ'ল। তাৰপৰা আঁঠুৱা জ্বলি গ'ল, কিবা জ্বলি গ'ল, ঘৰ মানে কাপোৰ চব জ্বলিব, অলপ টাইমৰ মূৰে জ্বলিব ল'লে। তাৰপিছত সেইভাগে প্ৰথম দিনাও গ'ল, হেৰি কৰিলোঁ, মানুহক সুধিলোঁ মেলিলোঁ, মানুহো হেৰি কৰিলে। তাৰপৰা মানুহে কয় কোনোবাই কিবা কৰি থৈছে বুলি ঘৰখনৰ ওপৰত, সেইবুলিয়ে কৈছে, যেজন মানুহক সুধিছোঁ সেইবুলিয়ে কৈছে। তাৰপৰা আজি 3 দিন হৈ গ'ল, সেইভাগে জ্বলি জ্বলি গোটেই ঘৰে হেৰি হৈ গ'ল। এতিয়া প্ৰশ্ন হয়, আজিৰ বিজ্ঞান প্ৰযুক্তিৰ যুগতো এনে অলৌকিক কাণ্ড বিশ্বাস কৰিব পাৰিনে? সঁচাকৈ এয়া অঘৰী আত্মাৰ কাহিনী নেকি? ইয়াকে লৈ গাঁওখনত এতিয়া বিৰাজ কৰিছে চাঞ্চল্য। ভিডিঅ'টো পূৰা চালে নহয়, তেন্তে নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। তেন্তে আজিলৈ ভিডিঅ' ইমানেই আছিল।